হলেও গাটো ধোৱা নাই দেই এই গা ধোৱা নাই গা ধোৱা নাই দেই এইটো গা ধোৱা নাই ইয়াত চবে গা ধোৱা নাই মই অকলে গা ধুইছো গুড মৰ্নিং এয়া ৰাতিপুৱা দেখিবলৈ পাইছে মেজিৰ জুই বিহু নাট বিহু নাম এটা গাই দিব পাৰো মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল আলু পিঠা খালো মইনা লাৰু গুটি খালো মইনা লাৰু গুটি খালো তিল পিঠাও বনালো ৰাতি 12 বজাত বনালো পুৰাৰে গান মই পুৰা মপাম গেলি পাছত মালা বিহু এনজয় কৰিবতো ঘৰত নাই তথাপিও ঘৰৰ বাহিৰত থাকো যদিও বাহিৰতে অকণমান মেজি সৰু সৰু এটা মেনি মেজি দেখিবলৈ পাইছে ইয়াত মেনি মেজিটো বনাইছো বিহু নামত যদিও বিহু আমি ইয়াত পালন কৰিব পৰা তথাপিও মেনি মেজি এটা বনাই আমি ঠাণ্ডাৰ নামত অকণমান নিজৰ গাটো গৰম কৰিছো ইয়াত হলেও গাটো ধোৱা নাই দেই গা ধোৱা নাই ইয়াত চবে গা ধোৱা নাই মই অকলে গা ধুইছো চবে গা ধোৱা নাই অকলে মই ধুইছো গোটেই গুৰু বিলাক আছে মানুহ এটাও নাই এইবিলাক চব গুৰু মই অকলে মানুহ আছো দেখা নাই মই ইউনিফৰ্মত আছো সিহঁতে ইউনিফৰ্মত নাই মই গা ধুইছো মই ইউনিফৰ্ম লৈ আছো ইয়াত বেছি মানুহ নাই আমি এতিয়া বৰ্তমান 5 জনে আছো আৰু আমি 5 জনে অসমৰ বৰ্তমান এতিয়া আৰু আমি উঠাই নাই ৰুমৰ পৰা মাতি আছো নাহে নাহে আমাৰ কি পিঠা বনাইছে কৈ দিব এবাৰ তিল পিঠা আৰু কি বুলি কয় লাডু কাঠআলু বহুত বিভিন্ন বস্তু বনাইছোঁ ইয়াত ঘৰত নহ'লে আমি যে আপোনালোকে ইয়াত থাকিলে খাবলৈ পালে আছেন তেওঁ অলপ ভিডিঅ'ত আমি দেখাই দিম দাদা আমাৰ লখিমপুৰৰ হয় আৰু মই গোলাঘাটৰ আৰু এজন আছে দেখিছে সেই গোলাঘাটৰ আৰু এজন আছে লখিমপুৰৰ মই লখিমপুৰৰ বহুত ধুনীয়া নাৰিকলৰ লাৰু বনাব নোধোৱাকে আৰু বহুত ধুনীয়া নাৰিকলৰ লাৰু নৱকুমাৰে গা ধোৱা নাই আজি এনে ৰাতিপুৱা শুই উঠি কিনে উঠি কিনি মই 5জন আছো 5জনৰে 4জনে গা ধোৱা নাই মই অকলে গা ধুইছো মই অকলে গা দেখিলে গম পাই গা ধুইছে মোৰ চুলিটো পুৰা অইল লাগি আছে পুৰা আৰু আমাৰ লগতে কেইটা বজাত মেজি জুই নিজৰ গাটো গৰম কৰিব আহিছে নগালেণ্ডৰ নাগিনী ছোৱালী নাগিনী এইটো আছে 1 নম্বৰ গাহৰি আৰু এজনী আহি আছে নাগিনী আৰু এজনী মস্ত নাগিনী আহি আছে ये तुम लोग गाओ ना माघर बिहू गाओ ना तुम लोग ओ माघर बिहू আহিল মইনা মাঘৰ বিহু আহিল গানটো লগাই দিও এই সালা গুড মৰ্নিং কেনেকা আছে খবৰ কেনেকা আছে ভাল আছে নে বেয়া আছে
বিহু নামত অকণমান বিহুৰ বিষয়ে আলোচনাটো কৰিব পাৰে ঘৈণীয়েকজনীৰ লগত ব্যস্ত এই দেখিছেনে ঘৈণীয়েকজনীৰ লগত ব্যস্ত ঘনীয়েক থকা মানুহ ঘনীয়েকৰ লগত বিজি হ'বই লাগে নাচিনে নাচ আকৌ বৰ্তমান আমি এতিয়া কহিমাত আছো আমি কহিমাত থাকো আৰু কহিমাৰ পৰাই আজি এই ভিডিঅ'টো দেখুৱাইছো আমি যদিও বিহু ভোজ ভাত একো খাবলৈ পোৱা নাই তথাপি আমি ৰাতিপুৱাৰ পিছত মিনি মেজি বুলি ক'ব লাগিব মিনি মেজি সৰু যিহেতু আমি ইমান ডাঙৰ বনাব পৰা নাই তথাপিও আমি বিহুৰ নামত এটা মিনি মেজি বুলি ক'ব লাগিব মিনি মেজি বনাইছো আৰু মিনি মেজিত নিজৰ গাটো গৰম কৰিছে দেখিবলৈ পাইছে আৰু ফূৰ্তি কৰিছে সকলোৱে ঘৰত যাম বুলি ভাবিছিলো কিন্তু ছুটি নাপালো বহুত দুখ লাগিছে নিজৰ দুখবোৰ লুকুৱাই আজি অকণমান এনজয় কৰিছো পুৱাৰ ভাগত আৰু আমাক সহযোগ কৰিছে নাগিনী অসমৰ বাহিৰত আছে যদিও আমি পিঠা চিৰা বনাবলৈ পাহৰি যোৱা নাই মোৰ লগৰ কেইজনে যে পিঠা চিৰা মই বনোৱা নাই মোৰ লগৰ কেইজনে বনাইছে কি পিঠা বনাইছে মই এবাৰ দেখুৱাইছো এইটো কি পিঠা হয় এইটো কি পিঠা লাৰু তিল লাৰু তিলৰ লাৰু হয় আৰু এইটো কি বুলি কয় এইটো চিঙৰা হয় মাজতে আমি নাৰিকল ভৰাই দিছোঁ এইটো চিঙৰা বুলি কৈছে আৰু মাজত আছে নাৰিকল আৰু এইটো চিনি পাইছো আৰু এইটো ক'ব নালাগে এইটো তিল পিঠা ভালকৈ চিনি পাওঁ আৰু এইটো কি বস্তু এইটো আলু লাডু আৰু এইটো তোৰ কি বুলি কয় মই পাহৰি গ'লো নিজে বনাইছে নিজে নামটো পাহৰিছ কি আচৰিত এমাজিন পুৰৰ নিচিনা আৰু ইয়াত দেখুৱাইছো কি বুলি কয় আলু বইল কৰি আছে আলু বহুত গৰম ধৰিব নোৱাৰো বাপৰে চলি আছে পুৰা ঠিক আছে বাৰু এইটো অলপ ৱেইট কৰা অকণমান পিছত দেখুৱাম এইটো এতিয়া সিজি আছে ইয়াত এতিয়া মই যিমানবোৰ পিঠা দেখুৱালো সেই পিঠাবিলাক গোটেই আমাৰ লখিমপুৰৰ দাদাই বনাইছে এইটো আমাৰ লখিমপুৰৰ দাদা যিমানবোৰ পিঠা দেখুৱালো গোটেই দাদাই বনাইছে আমি কালি ৰাতি একদম মানে ঘৰত নাই তেওঁ নহ'লেও আমি বাহিৰত থকাৰ কাৰণে আমি পুৰা অলপ বস্তু কিনি ৰেডি কৰিলোঁ সৰু সুৰা মেজিক পিঠা বনালোঁ স্পেচিয়েলটো দেখুৱালো এইবোৰ আহক আপোনালোকেও আমাৰ লগত পিঠা খাবলৈ আমি যিহেতু খাম অকণমান পিছত আৰু আমাৰ ষ্টাফ আছে ষ্টাফবোৰ আহি লওক সকলোৱে একেলগত মিলি খাম বুলি ভাবিছোঁ যদি পাৰে আপোনালোকেও আহক আমি আপোনালোকৰ কাৰণে ৰৈ আছোঁ আহক আজি পিঠা প্ৰথম টেষ্ট কৰিছে আমাৰ নেপাল কা দাদা নেপাল কা দাদা প্ৰায় পিঠা টেষ্ট কৰিব আমাৰ নেপালৰ দাদাই পিঠা টেষ্ট কৰিছে কেনেকুৱা পাইছে পিঠা খোৱাটো ভালো আছে কালা